বন্ধু বান্ধৱীসকল, মই আলপনা স্বাগতম সকলোকে মোৰ চেনেললৈ। আকৌ এটি নতুন ভিডিঅ' প্ৰস্তুত কৰি আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টিত মই জিৰেনিয়াম ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। মই এই দুটা পুলি নাৰ্চাৰীৰ পৰা আনিছোঁ। প্ৰতিটো পুলিতে 30 টকাকৈ লৈছে। প্ৰথমে আহোঁ পুলিটো ৰুবলৈ আমি পটটোত কেনেধৰণে মাটি প্ৰস্তুত কৰি ল'ব লাগে। পটটোৰ বাবে মাটি প্ৰস্তুত কৰিবলৈ 20% কক'পিট, 40% সাৰ, যিকোনো সাৰ ল'ব পাৰে, 30% সাধাৰণ মাটি আৰু 10% বালি লৈ পটটোৰ মাটি প্ৰস্তুত কৰি ল'ব। জিৰেনিয়াম ফুলৰ বাবে মাটি ফচফচীয়া আৰু পাতল হ'ব লাগে, সেয়ে কক'পিট আৰু বালি লোৱা হৈছে। এতিয়া মই চিটপটৰ পৰা পুলিকেইটা উলিয়াই ল'লোঁ। এনেদৰে খুব সুন্দৰকৈ ইয়াৰ পোখা ওলাইছে। এতিয়া পুলিকেইটাক খুব লাহেকৈ আলফুলে ৰুই দিব লাগে। চাব যাতে পুলিটোৰ শিপাবিলাকে অলপো কষ্ট নাপায়। পুলিৰ অৱস্থাত ইয়াৰ শিপাবিলাক খুব কোমল হৈ থাকে, সেয়ে মই অলপ সাৱধানে উলিয়ালোঁ। এতিয়া আপোনালোকে ৰোৱা পুলিটো চাৰিওফালে অলপ হেঁচি দিব। সেই একেধৰণে মই দ্বিতীয়টো পুলি লগালোঁ। এনেদৰে ৰুওঁতে আপোনালোকে চাৰিওফালে অলপ হেঁচি দিব মাটিখিনি, যাতে এয়াৰ টাইট হয়। পুলিটো ৰোৱাৰ ফলত মই অলপ পানী দি দিছোঁ। এনেদৰে দুইটা পুলিত মই পানী দি দিছোঁ। পুলি ৰোৱাৰ পাছত 3-4 দিনলৈ আপোনালোকে ছাঁত থ'ব পুলিটো। এই পুলিকেইটা মই ডিচেম্বৰৰ 9 তাৰিখে লগাইছিলোঁ। আজি মাৰ্চৰ 5 তাৰিখে মই ভিডিঅ'টো বনাইছোঁ। চাওঁ আহক পুলিকেইটাৰ গ্ৰোথ কেনেকুৱা হ'ল, ফ্লাৱাৰিং হৈছে নে নাই। পুলিকেইটাৰ সম্পূৰ্ণ 3 মাহৰ পাছত ফুলৰ পুলি দুজোপা সুন্দৰকৈ গ্ৰোথ হৈছে আৰু লগতে সুন্দৰকৈ ফ্লাৱাৰিঙো হৈছে। এয়া চাওক কি সুন্দৰকৈ ফুলিছে। এই ফুলবিলাক থোপাকৈ ফুলে। ফুলকেইবা অৱশ্যে পাতল আহিল। ডাবল ভেৰাইটিও পোৱা যায়, তাৰ বিভিন্ন কালাৰ পোৱা যায়, পিংক, ৰেড, হোৱাইট ইত্যাদি। এতিয়া আহোঁ ইয়াৰ ছানলাইটৰ বিষয়ে। কিয়নো ইন্দ্ৰমালতীৰ দৰে ইয়াক পোনে পোনে 7-8 ঘণ্টা সূৰ্য পোহৰ নালাগে। পুৱাৰ সূৰ্য পোহৰ 2-3 ঘণ্টা পোৱা জেগাত থ'ব লাগে, তেতিয়া ইয়াৰ গ্ৰোথ ভাল হয় আৰু ফ্লাৱাৰিঙো সুন্দৰ হয়। বেছিকৈ ৰ'দত থ'লে ইয়াৰ পাতবিলাক হালধীয়া হৈ যায়। এই পুৱাৰ ৰ'দ 1-2 ঘণ্টাই ইয়াৰ বাবে যথেষ্ট। এতিয়া আহোঁ পানীৰ বিষয়ে। ফুলি থকা অৱস্থাত ফুলজোপাৰ মাটিখিনি আপোনালোকে সেমেকাই থ'ব, তেতিয়া ইয়াৰ গ্ৰোথ ভাল হয় আৰু ফ্লাৱাৰিঙো সুন্দৰ হয়। সেইবুলি আপোনালোকে মাটিখিনি বোকাময় কৰি নিদিব, সেমেকাই থ'ব। অলপ জেক ভাৱ থকাৰ দৰে মাটিখিনি একেবাৰে শুকাবলৈ নিদিব। এতিয়া আহোঁ ইয়াক মাজে মাজে কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োগ কৰিব। প্ৰতি এমাহৰ মূৰে মূৰে আপোনালোকে শুকান গোবৰ বা কেঁচুসাৰ এমুঠিকৈ ফুলজোপা গুৰিত দিব আৰু প্ৰতি 15 দিনৰ মূৰে মূৰে আপোনালোকে লিকুইড সাৰ প্ৰস্তুত কৰি দিব। অৰ্গেনিক লিকুইড সাৰ দিব বিচাৰিলে আপোনালোকে 1 লিটাৰ পানীত 2-3 চামুচ সৰিয়হ খলি দি গোটেই ৰাতি তিয়াই থৈ পাছদিনা আপোনালোকে ফুলজোপা গুৰিত দিব। এই সাৰবিধ দিলে ফুলজোপা ফ্লাৱাৰিং খুব সুন্দৰকৈ খুব বেছিকৈ হয়। কেমিকেল সাৰ দিব বিচাৰিলে আপোনালোকে 1 লিটাৰ পানীত আধা চামুচ পটাছ, DAP 5-6টামান দানা দি গোটেই ৰাতি তিয়াই থ'ব আৰু পাছদিনা আপোনালোকে ফুলজোপা গুৰিত দিব। এই কেমিকেল সাৰ দিয়াৰ পাছত আপোনালোকে ফুলজোপা ছাঁত থ'ব। লিকুইড সাৰ দিওঁতে আপোনালোকে ফুলজোপা মাটিখিনিত আগে পানী দি নল'ব। মাটিখিনি শুকাই থকা অৱস্থাতে যাতে আপোনালোকে লিকুইড সাৰ প্ৰয়োগ কৰে, কাৰণ তেতিয়াহে ফুলজোপাই এই লিকুইড সাৰখিনি সুন্দৰকৈ সংগ্ৰহ কৰিব। ফুলজোপাক আপোনালোকে মাজে মাজে নিম অইল স্প্ৰে কৰি থাকিব, তেতিয়া ফাংগাছে এটেক নকৰে।
এই ফুলজোপা গুটিৰ পৰা আৰু ডালৰ পৰা একেবাৰে সৰু ডালৰ পৰাও পুলি প্ৰস্তুত কৰিব পাৰি। এনেকুৱা সৰু ডালৰ পৰাও পুলি প্ৰস্তুত কৰিব পাৰি। অৱশ্যে মোৰ এইজোপা ব্ৰাঞ্চ এতিয়ালৈকে ওলোৱা নাই। এই ফুলপাহতে ইয়াৰ পৰা গুটি প্ৰস্তুত হ'ব। আপোনালোকে গুটি সংগ্ৰহ কৰিব বিচাৰিলে ছিজনৰ শেষৰ ফালে এইজোপাৰ পৰা গুটি সংগ্ৰহ কৰিব। ছিজনৰ আৰম্ভণিতে আপোনালোকে গুটি সংগ্ৰহ কৰিবৰ বাবে ফুলপাহ ৰাখি নথ'ব, কাৰণ ফুলজোপাই গুটি পুৰঠৰ বাবে সকলো এনাৰ্জি গুটি প্ৰস্তুতৰ বাবে লগাই দিব। তেতিয়া ইয়াৰ গ্ৰোথ কমি আহিব আৰু ফ্লাৱাৰিঙো খুব সৰু সৰুকৈ হ'ব। সেয়ে আপোনালোকে ছিজনৰ শেষৰ ফালে, কাৰণ এইজোপা ছিজন ফুল হয়, ছিজনৰ শেষৰ ফালে আপোনালোকে গুটি সংগ্ৰহৰ বাবে ফুলপাহ ৰাখি থ'ব পাৰে। ভাল যতন আৰু প্ৰতিপালন পালে এই ফুলজোপা আপোনাৰ বাগিচাৰ পাৰ্মানেণ্ট ফুল হয়। এই ফুলজোপাই গৰম সহ্য কৰিব নোৱাৰে, সেইকাৰণে গৰমকালি আপোনালোকে ফুলজোপা যিমান পাৰে ঠাণ্ডা জেগাত আৰু ছাঁত থ'ব। বৰষুণত কেতিয়াও নথ'ব। বৰষুণ পালে গুৰিৰ ফালৰ পৰা ফুলজোপা গেলি আহিব। সেয়ে ফুলজোপা ৰ'দ বৰষুণ নপৰা জেগাত আপোনালোকে থ'ব, ঠাণ্ডা জেগাত, সম্পূৰ্ণ পোহৰ পৰা জেগাত। ইয়াৰ তলৰ পুৰণা পাতবিলাক ছিঙি দিব, বুঢ়া পাতবিলাক, নহ'লে পাতবিলাক গেলি গ'লে তলফালৰ পৰা ফাংগাছে এটেক কৰাৰ সম্ভাৱনা থাকে। সেয়ে তলৰ পাতবিলাক বুঢ়া হ'লে ছিঙি দিব। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে যেন বেল আইকনটো ক্লিক কৰিব। তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ।